মনীষ এই আহিবি আৰু দে অকলে অকলে আহিছ গা দে অকলে অকলে আহিছ গা এই মোৰ মানে তেনেই সৰু ল'ৰাটো একেবাৰে মৰম লগা সেই ল'ৰাটো আহি আছে পাবহি অলপ পিছতে তাৰ আগতে আপোনালোকৰ আগত ৰাইজ কৌতুক এটা শ্বেয়াৰ কৰি লওঁ ঠিকেই আমি এটা বিখ্যাত শিশু গীত শুনিছোঁ হ'লেও উঠিল টকৌ গছত লগাই খদৌ মদৌ জৌ জৌকৈ সৰিল নিয়ৰ হ'ল জলৌ জপৌ এইটোকে এতিয়া যদি নতুনকৈ কওঁ আমি কি বুলি ক'ব লাগিব সেইটো জানেনে খেপৌ উঠিল তামোল গছত হা খেপৌ উঠিল তামোল গছত নাপায় জিঅ' নেটৱৰ্ক ফাই ফাইকৈ আহিল ৱাই ফাই হ'ল জলৌ জপৌ আৰু এটা আছিলে মোৰ লগৰ এটা সি কি বুলি কয় মানে সি কটো প বুলি কয় আৰু পটো ক বুলি কয় তাক মই এদিন ক'ব দিলোঁ আৰু দে কচোন প ক নহয় প বুলি ক সি কৈছে বোলে ক ককা টপা সি ক'লে পপা টপা আকৌ মই ক'লোঁ সৌৱা পাপলি আহিছে কচোন সি ক'লে সৌৱা কাকলি আহিছে পাপৰ কাকৰ পকা কপা পকা অমিতা কপা অমিতা ধেত বোলো কি কৈ আছ হা দেচোন ক পেলা কে নকওঁ দিয়ক আৰু পেলাটো কি হ'ব গম পাইছে কে